এয়া লামডিঙৰ শীতলা মন্দিৰ ভিতৰ চৰা বৰ ধুনীয়া দেখিবলৈ এনেও মন্দিৰটো বৰ ধুনীয়া ইয়াৰে ভিতৰত যিটো মূৰ্তি আছে খুবেই ডাঙৰ খুবেই ধুনীয়া মা শীতলাৰ মূৰ্তিটো বহুত ডাঙৰ যিটো মূৰ্তি মই খুব কমেই দেখিছোঁ এনেকুৱা ডাঙৰ মূৰ্তি আৰু এইটো পাৰ্মানেণ্ট হিচাপে থাকে আৰু ইয়াত প্ৰত্যেক বছৰে এপ্ৰিল মে মানত এটা ডাঙৰ পূজা হয় শীতলা পূজা সেই পূজাত বহু ধৰণৰ মেলা হয় বহুত দূৰ দূৰণিৰ পৰা দৰ্শক আহে চাবলৈ আৰু সেইখিনি সময়ত ট্ৰেইনত উঠিবলৈ ঠাই নোপোৱা নিচিনা লাগে মই প্ৰত্যেক বছৰে নোৱাৰিলেও বছৰত মাজে মাজে হ'লেও মই আহোঁ ইয়ালৈ পূজা চাবলৈ বহুত ভাল লাগে বহুত দূৰৰ পৰা লাইটৰ ডেক'ৰেশ্যন কৰে বহুত ধুনীয়া ধুনীয়া মেলা হয় মানে সেই 3-4 দিন তেওঁলোকে সেই পূজালৈ ব্যস্ত থাকে আৰু সেই পূজাৰ উখল মাখলবোৰ দেখিলে বহুত ভাল লাগি যায় মা শীতলাৰ মূৰ্তি যদিও ভিডিঅ'ত অলপ মূৰ্তিটো সৰু যেন দেখাইছে কিন্তু আচলকে চাবলৈ বহুতেই ডাঙৰ মূৰ্তিটো কাৰণ ইমানেই ডাঙৰ মই তেনেকৈ ভিডিঅ' কৰিবলৈও মানে দিগদাৰ পাইছোঁ খুব ধুনীয়া পৰিপাটি চাফ চিকুণ আৰু খুব ধুনীয়া আলোকসজ্জাবোৰো চাবলগীয়া এইজন পূজাৰী এয়া ওপৰৰ ডেক'ৰেশ্যনবোৰ মই যদিও পূজাৰ টাইমত যোৱা নাই এনেই গৈছোঁ তথাপিও মানুহ 2-এজন আছে তেনেকৈ নাই কিন্তু পূজাৰ টাইমত তাত সোমাব নোৱাৰি সেই অঞ্চলটোতে সোমাব নোৱাৰি ইমানেই মানুহৰ ভিৰ তাত হয় বাহিৰৰ চৰা মন্দিৰৰ গোটেই মন্দিৰৰ ডেক'ৰেশ্যনবোৰ মজিয়াবোৰ খুব ধুনীয়াকৈ টাইলছ লগোৱা আছে আৰু খুঁটাবোৰো অংকিত কৰা আছে কিছুমান মাৰ্বল পাথৰেৰে এই বাহিৰৰ চৰা ইয়াতে পূজা হ'লে ইয়াত কমিটি বহে তেওঁলোকে যিবিলাকে পূজাখন চলাই নিয়ে তেওঁলোক ইয়াত ৰভা টানি বহে কমিটি এখন এয়া পাৰ চৰাইবোৰ সিহঁতে মানুহবোৰে যিবোৰ মানুহ চাবলৈ গৈছে তেওঁলোকে চাউল বা কিবা দিছে সেই খাইছে সিহঁতে চাউলেই খায় বিশেষকৈ